দেশত 5G ইণ্টাৰনেট আহিল এতিয়া বন্ধ হৈ পৰিব নেকি আপোনাৰ 4G স্মাৰ্টফোন দেশত 5G নিলাম সমাপ্ত হোৱাৰ কেইদিনমানৰ ভিতৰতে বিভিন্ন কোম্পানীয়ে নেটৱৰ্ক মুকলি কৰাৰ প্ৰতিশ্ৰুতি দিবলৈ আৰম্ভ কৰিছে এই মাহতে দেশত 5G সেৱা আৰম্ভ হ'ব 5G নেটৱৰ্কত আপুনি 4Gতকৈ অধিক স্পীড লাভ কৰিব কিন্তু প্ৰশ্ন হৈছে যেতিয়া 5G নেটৱৰ্ক আৰম্ভ হ'ব তেতিয়া আপোনাৰ পুৰণি 4G স্মাৰ্টফোনটো অচল হৈ পৰিব নেকি সামাজিক মাধ্যমৰ লগতে বিভিন্ন মহলত এই প্ৰশ্নটোক লৈ চৰ্চা আৰম্ভ হৈছে ভাৰতত সম্প্ৰতি 5G স্পেক্ট্ৰাম নিলাম সমাপ্ত হৈছেহে কেন্দ্ৰই এই নিলামৰ পৰা প্ৰায় 1.5 লাখ কোটি টকা সংগ্ৰহ কৰিছে এই স্বত্ব 20 বছৰৰ বাবে বিক্ৰী কৰা হৈছে এয়াৰটেলে 5G স্পেক্ট্ৰাম নিলামত প্ৰায় 43,084 কোটি টকা ব্যয় কৰিছে অৱশ্যে কেৱল এয়াৰটেলেই নহয় 5G স্পেক্ট্ৰাম নিলামত অংশগ্ৰহণ কৰিছিল ৰিলায়েন্স জিঅ' আৰু ভোডাফোন আইডিয়াই জিঅ'ই এই নিলামত 88,078 কোটি টকা ব্যয় কৰিছে আনহাতে ভোডাফোনে ব্যয় কৰিছে 18,799 কোটি টকা প্ৰথম পৰ্যায়ত দেশৰ 13খন চহৰত 5G সেৱা আৰম্ভ কৰা হৈছে 5G নেটৱৰ্কৰ আগতে 4G 3G 2G কেইবাটাও নেটৱৰ্ক অনা হৈছিল আনকি 4G নেটৱৰ্ক আৰম্ভ হোৱাৰ পাছতো 2G আৰু 3G নেটৱৰ্কৰ আগৰ দৰে চলি আছে কিন্তু 5G মুকলি হোৱাৰ পিছত ছবিখন সলনি হ'ব নেকি সকলো কোম্পানীয়ে জনাইছে যে 5G সেৱা আৰম্ভ হ'লেও 4G নেটৱৰ্ক আগৰ দৰে চলি থাকিব অৰ্থাৎ পুৰণি 5G আহিলেও 4G স্মাৰ্টফোনটো আগৰ দৰে ব্যৱহাৰ কৰিব পৰা যাব দেশৰ গ্ৰামাঞ্চলত এই নেটৱৰ্ক আৰম্ভ হ'বলৈ এতিয়াও কেইবা বছৰো লাগি যাব ইপিনে সামাজিক মাধ্যমত প্ৰচাৰিত হৈছে যে 5G নেটৱৰ্ক মুকলি হোৱাৰ পিছত 4G স্পীড ইমানেই কমি যাব যে ইয়াক ব্যৱহাৰ কৰাটো প্ৰায় সমস্যাহে দেখা দিব কিন্তু